জয় মা চামুণ্ডা। ৰাশিফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাশিৰ ফল আমি ক'বলৈ ওলাইছো 14 অক্টোবৰ 2024 শুক্ল পক্ষৰ একাদশী আৰু দ্বাদশী দুইটাই পৰিছে। ৰাতিপুৱা 6টা মান বজালৈকে একাদশী তিথি পৰিছে, তাৰ পিছত দ্বাদশী পৰিব। মাহ আহিন মাহ আৰু আজি পাপাংকুচা একাদশী পালন কৰা হ'ব। মানে একাদশী যোনে যোনে ব্ৰত কৰিব আজি পালন কৰিব, আৰু এই একাদশীটোক পাপাংকুচা একাদশী বুলি কোৱা হয়। আৰু বাৰ সোমবাৰ পৰিছে, আপোনালোকে সকলোৱে জানে। নক্ষত্ৰ আজি পৰিছে শতভিষা নক্ষত্ৰ, আৰু নক্ষত্ৰ হিচাপত আজি শুক্ল পক্ষৰ শতভিষা নক্ষত্ৰত যদি কন্যা পুষ্পিতা হয় তেতিয়াহ'লে তেওঁলোকৰ দুভাগা যোগ পৰিব। আৰু আজিৰ যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ ৰাশি হ'ব কুম্ভ ৰাশি, যোগ পৰিব গণ্ড যোগ, আৰু কৰণ পৰিব প্ৰায় বৃষ্টি আৰু বক দুইটা কৰণে পৰিছে গোটেই দিনটোৰ ভিতৰত। আৰু লগতে আজিৰ অভিজিত মুহূৰ্তটো থাকিব 11:43 পৰা, আগবেলা 11:43 পৰা 12:29 মানে দুপৰীয়া 12:29 অভিজিত মুহূৰ্ত থাকিব। অভিজিত মুহূৰ্তত যিকোনো কাম কৰিলে বহুত শুভ বুলি মনা যায়। অভিজিত মুহূৰ্তটো বিষ্ণু বা হৰিৰ অত্যন্ত প্ৰিয় সময়। আৰু লগতে ৰাহু কালটো আপোনালোকক জনাই দিওঁ। ৰাহু কালটো পৰিছে আপোনাৰ 7:47 পৰা 9:14 মৰ্ণিঙৰ সেইটো টাইমিঙত ৰাহু কাল পৰিছে। অভিজিত মুহূৰ্তত শুভ কাম কৰাটো বহুত ভাল, আৰু ৰাহু কালত কোনো ধৰণৰ কাম আৰম্ভ কৰিব নালাগে। নতুন কাম, কোনো ধৰণৰ স্পেচিয়েল কাম একো কৰিব নালাগে। আজিৰ দিশ খুল পৰিছে, মানে প্ৰত্যেকটো দিশতে দিশৰ খুল এটা পৰে প্ৰত্যেক দিনে। সেইটো পৰিছে আপোনালোকৰ আজি পূৰ্ব ফালে, মানে পূৰ্ব দিশৰ ফালে পৰিছে। আজি আপোনালোকৰ ভদ্ৰা ৰাতিপুৱা 6:43 ভদ্ৰা শেষ হ'ব। গোটেই দিনটোত ভদ্ৰা নাই, কিন্তু 6:43 ভদ্ৰা আছে। ভদ্ৰাটো কোনো ধৰণৰ শুভ কাম নহয়, আৰু এনেও শুভ কাম নহবই, কাৰণ পঞ্চক পৰিছে। 13 পৰা 17 তাৰিখলৈকে পঞ্চক পৰিছে। পঞ্চক আৰু ভদ্ৰা থাকোতে কোনো ধৰণৰ শুভ কাম কৰাটো একেবাৰে শাস্ত্ৰগত নিষেধাত্মক। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। মেষৰ কাৰণে শুভ সংবাদ, মেষৰ কাৰণে দিনটো ভাল হ'ব। বন্ধু বৰ্গৰ লগত টাইম স্পেণ্ড কৰা, মনে বিচৰা কথাবিলাক হোৱা, বা প্ৰেম সম্পৰ্কৰ ফালতো মনে বিচৰা মতে হোৱা, বা যিকোনো ক্ষেত্ৰতে আপোনালোকে লাভালাভৰ স্থিতিত থকা তেনেকুৱা ধৰণৰ দেখা গৈছে। আৰু লগতে আপোনালোকৰ মনটো প্ৰফুল্লিত হৈ থাকিব, বহুত উৎসাহেৰে ভৰি থাকিব। ধনৰ ক্ষেত্ৰত আৰু মনৰ ক্ষেত্ৰত দুইটা ক্ষেত্ৰতে আপোনালোকৰ শুভ দেখা গৈছে। বৃষৰ ক্ষেত্ৰত ভাল নহয়। বৃষৰ ক্ষেত্ৰত বাকীবিলাক ঠিকে আছে, কিন্তু কাৰ্যক্ষেত্ৰত আপোনালোকৰ অকণমান কিবা কঠিনতা আহিব পাৰে, চিন্তা আহিব পাৰে। নতুন যিকোনো কাম আপোনালোকৰ আৰম্ভ কৰি দিলে প্ৰব্লেম হ'ব পাৰে, বা যিকোনো কথা বতৰা আপোনালোকে ডিছকাশ্যন কৰোঁতে কামৰ ক্ষেত্ৰত, কাম কাজৰ ক্ষেত্ৰত সাৱধান আপোনালোকে হ'ব লাগিব। যিকোনো কথা যিকোনো সময়ত অশুভ সময়ত কৰিলে তাৰ অশুভ পৰিণাম পোৱা যায়। আৰু বন্ধু বৰ্গৰ লগত সম্পৰ্কবিলাক বহুত চাই চিতি বহুত সাৱধানে আপোনালোকে ডিলবিলাক কৰাটো ভাল হ'ব। কাৰ্যক্ষেত্ৰত বাণীৰ কাৰণে শত্ৰুতা হ'ব পাৰে। মিথুনৰ কাৰণে, এতিয়া মিথুনৰ কাৰণে আমি কৈ ল'ম। মিথুনৰ কাৰণে যিকোনো ক্ষেত্ৰতে ভাল বুলি ক'ব লাগিব। দিনটো এনেই তেওঁলোকৰ কাৰণে মংগলময়। আৰু এনেই প্ৰথমতে মই কৈ দিছোঁ যে পঞ্চক বা ভদ্ৰা পৰিলে শুভ কাম এনেও নহয়, বিশেষ ডাঙৰ শুভ কামৰ কথা কৈছোঁ। বাকী সৰু সুৰা দৈনন্দিন যিবিলাক একদম ইমাৰ্জেঞ্চি বস্তু সেইবিলাকতো কৰিবই পাৰিব, সেইবিলাকৰ কথা কোৱা নাই। গতিকে মিথুনৰ কাৰণে যিকোনো ভাগ্যৰ ফালৰ পৰা, মানে লাকে ছাপোৰ্ট কৰা দিশৰ পৰা, ধনৰ ক্ষেত্ৰত, ভ্ৰমণৰ ক্ষেত্ৰত, পাৰিবাৰিক সুখৰ ক্ষেত্ৰত ঠিক দেখা গৈছে। আধ্যাত্মিক ক্ষেত্ৰতো তেওঁলোকৰ শুভ দেখা গৈছে। এতিয়া আহিব কৰ্কটৰ কাৰণে। কৰ্কটৰ কাৰণে কিন্তু প্ৰেমৰ ক্ষেত্ৰত বিৰাট চিন্তা, টেনচন, কাজিয়া পেচাল হ'ব পাৰে, মানে তৰ্কাতৰ্কি ধৰক সৰু বা ডাঙৰ তেনেকুৱা ধৰণৰ হ'ব পাৰে। বৈবাহিক ক্ষেত্ৰতো বৰ ভাল বুলি ক'ব নোৱাৰি, বা বংশ পৰিয়ালৰ মাজতো আপোনালোকৰ বৰ এটা ভাল নহ'ব পাৰে। আৰু মুখৰ বাণীৰ কাৰণে আপোনালোকৰ প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে। গতিকে বাণীত আপোনালোকে কণ্ট্ৰল কৰিব লাগিব। খোৱা বোৱা ক্ষেত্ৰত আপোনালোকে কণ্ট্ৰল ৰাখিব লাগিব, নহ'লে বিভিন্ন ধৰণৰ বেমাৰ আপোনালোকৰ আজিৰ দিনটোত শুকাব পাৰে। লগতে আপোনালোকৰ ফাইনেন্সিয়েল দিশটো বহুত সাৱধান হ'ব। ক'তো আপোনালোকে পইচা আজিৰ দিনটোত নিৱেশ নকৰাটো শুভ হ'ব। এতিয়া আহিব সিংহৰ কাৰণে। সিংহৰ কাৰণে যিকোনো ক্ষেত্ৰতে য'তে হাত দিয়ে তাতে পজিটিভ চাইন দেখা পাব পাৰে। বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ মীমাংসা কৰাৰ কাৰণে শুভ দিন দেখা গৈছে। বৈবাহিক কিবা যদি আছে আলোচনা কৰিব লগা, আপোনালোকে যদি বহু দিনৰ পৰা ভাবি আছে বোলে এইখিনি কথা আলোচনা কৰাটো বৰ দৰকাৰী আছিলে, তেতিয়াহ'লে আপোনালোকে কৰিব পাৰে, কিন্তু সমজুৱাকে নকৰি পেলাই অকলশৰীয়াকে কৰিলে আপোনালোকৰ ভাল হ'ব। লগতে আপোনালোকে যিকোনো ইমাৰ্জেঞ্চি যিটোৰ কাৰণে নেকি ৱেইট কৰা নাযায় তেনেকুৱা বস্তু আপোনালোকে কিনিব পাৰে। ভ্ৰমণ আদিত আপোনালোকে যাব পাৰে। যিকোনো আধ্যাত্মিক কৃত্য আপোনালোকে কৰিব পাৰিব। এতিয়া আহিব কন্যাৰ কাৰণে। কন্যাৰ কাৰণে মানসিক টেনচন থাকিব। বৈবাহিক সম্পৰ্ক আৰু প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত বহুত এটা ভাল বুলি ক'ব নোৱাৰি।
সামূহিক যিকোনো মন্তব্য দিয়াৰ ক্ষেত্ৰত আপোনালোকে যদি কোনোবা এনেকুৱা পদত আছে য'ত নেকি আপোনালোকৰ মন্তব্যটোৱে বহুত বেছি মেটাৰ কৰে মানুহৰ কাৰণে, ৰাইজৰ কাৰণে, বা কোনোবা এটা অনুষ্ঠানতে হওক লাগিলে আপোনালোকে বহুত সাৱধানে কথা কোৱাটো ভাল হ'ব আৰু ধেমালিৰ পুৰত কিছুমান কথা নোকোৱাটো ভাল হ'ব। মানে আল্টিমেটলি আপোনালোকে বাণী যদি কণ্ট্ৰল কৰে তেতিয়াহ'লে দিনটো ভালে ভালে পাৰ কৰিব পাৰিব। এতিয়া আহিব তুলাৰ কাৰণে। তুলাৰ কাৰণে প্ৰেমৰ মীমাংসা কৰা, প্ৰেমৰ প্ৰস্তাৱ দিয়া, যিকোনো প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত ভ্ৰমণ আদিত যোৱাৰ কাৰণে শুভ। নিজৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ লগত বা ল'ৰা ছোৱালীৰ যিকোনো বস্তুৰ লগত জড়িত আপোনালোকে কাম কৰিব পাৰে। নিজৰ শিক্ষাৰ লগত জড়িত বা বুদ্ধি বৃত্তিৰ লগত জড়িত কামবিলাক আপোনালোকে কৰিব পাৰে। নতুন আইডিয়া এপ্লাই কৰি চোৱা বা আইডিয়াটোক লৈ পেলাই আপোনালোকে গ্ৰুপত ডিছকাছ কৰা বা অকলে ভালকে তাৰ মীমাংসা কৰি চোৱা, তেনেকুৱা কামবিলাক আপোনালোকে কৰিব পাৰিব। এতিয়া আহিব বৃশ্চিকৰ কাৰণে। বৃশ্চিকৰ কাৰণে মানুহৰ লগত কাৰো লগত যাতে গৰমাগৰমি নহয়, কাৰো লগত যাতে তৰ্কাতৰ্কি নহয়, সেইবিলাক ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিব লাগিব। বন্ধুক টান কথা নুশুনাব। বন্ধুৰ লগত এনেকুৱাকেও কথাখিনি নাপাতিব যে আপোনালোকে গোটেইখিনি কৈ দিলে। অকণমান চিক্ৰেট আপোনালোকে ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ আজিৰ দিনটো গোটেইখিনি উদঙাই দিলে আপোনালোকৰ প্ৰব্লেম আহিব পাৰে বা যিকোনো কামত হ'বলগীয়া কামতো বাধা আহিব পাৰে। আৰু মাকৰ মনত স্পেচিয়েলি আজিৰ দিনটোত আপোনালোকে দুখ নিদিয়াটো ভাল হ'ব। এনেও দিব নালাগে, কিন্তু নৰ্মেলি কিছুমান দিন এনেকুৱা পৰে যে সেই এটা মানে কানেকশ্যন বনি যায়, যিটোত নেকি আপোনালোকে তেনেকুৱা কামবিলাক যদি মানে নভবা নিচিন্তাকৈও কেতিয়াবা হৈ যায়, তেতিয়া আপোনালোকৰ গোটেই দিনটোৰ কাৰণে বাধাৰ সৃষ্টি কৰিব পাৰে। এতিয়া আহিব ধনুৰ কাৰণে। ধনুৰ কাৰণে পঢ়া শুনা, খেলা ধূলা, নতুন কিবা শিকা, এই কামবিলাকৰ কাৰণে খুব ভাল। কিবা এটা বস্তু আপোনালোকে ধৰক বুজি পোৱা নাই, আজি আপোনালোকে ভাবিছে যে মই আজি যেনে তেনে লাগি হ'লেও ৰাতিটোৰ ভিতৰত আজি মই এই বস্তুটো বুজিম বা ইয়াৰ যিটো মানে সাৰমৰ্মটো মই নিজেই বুজিব পাৰিম বা উলিয়াব পাৰিম, তেনেকুৱা কামবিলাকৰ কাৰণে ভাল। য'ত নেকি খুব পৰাক্ৰম ইউজ হয়, সেইটো শাৰীৰিকো হ'ব পাৰে, মানসিকো হ'ব পাৰে, তেনেকুৱা কামবিলাক আপোনালোকৰ কাৰণে খুব ভাল দেখা গৈছে। এতিয়া আহিব মকৰৰ কাৰণে। মকৰৰ কাৰণে পইচা পাতি লেনদেন নকৰিব, যিকোনো নতুন ঠাইত আপোনালোকে নিৱেশ নকৰিব, লগতে আপোনালোকে বৈবাহিক ক্ষেত্ৰত পুৰণা কথা উলিয়াই নল'ব। কোনো ধৰণৰ ডিছকাশ্যন যদি আছে আজি দিনটোত আপোনালোকে বা ৰাতি হ'লেও আপোনালোকে নকৰাটো ভাল হ'ব, পিছত কোনোবা দিনা বেলেগ এদিনা কৰাটো ভাল হ'ব। আৰু যিকোনো কথাক লৈ পেলাই সৰু কথাক লৈ তৰ্কাতৰ্কিৰ যাতে সৃষ্টি নহয়, মানে ডাঙৰ তৰ্কাতৰ্কিলৈ যাতে নাযায়গে, সেই কথাটো খেয়াল ৰাখি পেলাই অকণমান এটা মেইনটেইন কৰি বেলেঞ্চ কৰি পেলাই আপোনালোকে চলিবলৈ চেষ্টা কৰিব, তেতিয়াহে আপোনালোকৰ অকণমান শান্তি অনুভৱ হ'ব। এতিয়া আহিব কুম্ভৰ কাৰণে। কুম্ভৰ কাৰণে যিকোনো বস্তু কিনা মেলা, যিকোনো পইচা পাতিৰ লেনদেনৰ কথা পতা বা যিকোনো সন্ধি বা লেনদেন টাইপৰ বস্তুবিলাকৰ ডিছকাশ্যন গ্ৰুপত কৰা বা দুজনৰ মধ্যত কৰা, আপোনালোকে তেনেকুৱা কাম কৰিব পাৰে। আৰু যিকোনো বস্তু য'ত নেকি আপোনালোকৰ লাভ হ'ব, এতিয়া ধৰক ব্যৱসায় ক্ষেত্ৰ বা বেলেগো কিবা কাম হ'ব পাৰে, তেনেকুৱা আপোনালোকে সেইবিলাকৰ ডিছকাছ কৰিব পাৰে বা তাৰ বিষয়ে আপোনালোকে কিবা ভবা চিন্তা কৰিব পাৰে। লগতে আপোনালোকে পইচা পাতি যদি নিৱেশ কৰিম বুলি ভাবিছে সৰু সুৰা, আজিৰ দিনটোত কৰিব পাৰিব। বাকী ভ্ৰমণ আদিৰ কাৰণে, আধ্যাত্মিক কৃত্যৰ কাৰণে, নিজৰ ইমেজটো মানুহৰ আগত ভালকে ফুটাই তোলাৰ কাৰণে আপোনালোকৰ ভাল দিন দেখা গৈছে। এতিয়া আহিব শেষ ৰাশি মীন ৰাশি। মীনৰ কাৰণে মানসিক টেনশ্যন, পইচা পাতিৰ টেনশ্যন, লগতে আপোনালোকৰ যিকোনো ৰিলেশ্যনশ্বিপবিলাকত প্ৰব্লেম হ'ব পাৰে। ৰিলেশ্যনশ্বিপ বুলি ক'লে মানুহে অকল খালি প্ৰেম সম্পৰ্কৰ কথা বুজে, সেইটো নহয়। ৰিলেশ্যনশ্বিপ বুলি ক'লে সেইটো বন্ধুৰো হ'ব পাৰে, সেইটো প্ৰেম সম্পৰ্কৰো হ'ব পাৰে, হাজবেণ্ড ৱাইফ বা যিকোনো বংশ পৰিয়ালৰ যিকোনো ৰিলেশ্যনশ্বিপ হ'ব পাৰে, নিজৰ ল'ৰা ছোৱালীৰ লগতো হ'ব পাৰে। এতিয়া ৰিলেশ্যনশ্বিপ শব্দটো অহাৰ লগে লগে ডাইৰেক্ট প্ৰেমিক প্ৰেমিকা বুলি ভাবি লয়, কিন্তু সেইটো নহয়। তেনেকুৱা গোটেইবিলাক চাইড আপোনালোকৰ অকণমান পীড়িত দেখা গৈছে, নিজৰ অকণমান মনটো বেছি অস্থিৰ যেন দেখা গৈছে। এনালাইচিছ কৰা, যিকোনো বস্তু এটাৰ সিদ্ধান্তত উপনীত হোৱাৰ কাৰণে আজিৰ দিনটো ভাল নহয়। নিৱেশ আদি নকৰাটো আজি আপোনালোকৰ কাৰণে শুভ হ'ব। এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম। মহা উপায়ত আজি আপোনালোকে আজিৰ দিনটোত কি কৰিব? এনেকুৱা মহা উপায়ত আপোনালোকে আজিৰ দিনটোত শিৱৰ সহায় ল'ব লাগিব। শিৱ বাবাৰ মন্দিৰত গৈ পেলাই গাখীৰ আৰু পানীৰ মিশ্ৰণেৰে আপোনালোকে অভিষেক কৰিব পাৰে। লগতে আপোনালোকে তাত মৌজোল মিক্স কৰি ল'ব পাৰে আৰু এগজি ঘিউৰ চাকি জ্বলাই পেলাই তাত 3টা বেলপাত আৰু 3 পাহ বগা যিকোনো হোৱাইট কালাৰ ফুল আপোনালোকে দিব পাৰে। তেতিয়াহ'লে আগবেলাতে কৰিব, যাৰ যাৰ ৰাশিবিলাকত বেয়া ফল পৰিছে আগবেলাতে সোনকালে কৰি দিব, তেতিয়াহ'লে দিনটোৰ অশুভতাখিনি বহুত % কমি যাব। ধন্যবাদ।